ডিগবৈ শোধনাগাৰৰ শ্ৰমিক কৰ্মচাৰী ইউনিয়নৰ নৱনিৰ্বাচিতৰ সমিতিৰ দায়িত্বভাৰ গ্ৰহণ। ডিগবৈ শোধনাগাৰৰ শ্ৰমিক কৰ্মচাৰী ঐতিহাসিক AOC লেবাৰ ইউনিয়নৰ নৱনিৰ্বাচিতৰ সমিতিয়ে শুকুৰবাৰে সন্ধিয়া দায়িত্বভাৰ গ্ৰহণ কৰে। AOC শ্ৰমিক ইউনিয়নৰ নিজাৰ কাৰ্যালয়ত নিৰ্বাচনী সমিতিৰ ৰিটাৰ্নিং বিষয়া দীপেন কুমাৰ বৰাই নৱনিৰ্বাচিতৰ সমিতিখনৰ সভাপতিসহ সকলো সদস্যক শপত বাক্য পাঠ কৰোৱায়। আগন্তুক দুবছৰীয়াৰ কাৰ্যকালৰ বাবে অজিত কুমাৰ দাসে শপত গ্ৰহণ কৰে। ডিগবৈৰ পৰা অমিতাভ গগৈ ৰিপৰ্ট, আছাম গ্ৰীণ ভেলী নিউজ। AOC লেবাৰ ইউনিয়নৰ সভাপতিৰ দায়িত্ব মোক অৰ্পণ কৰিছে। লগতে মোৰ এটা 10জনীয়া টীম, মুঠতে 11জনীয়া টীম। আমি ভাবোঁ এই টীমটো যথেষ্ট শক্তিশালী টীম বুলি ভাবিছোঁ, কাৰণ বিপুল ভোটত আমাৰ শ্ৰমিকসকলে আমাক নিৰ্বাচিত কৰিছে। আমাৰ উদ্দেশ্য হৈছে শ্ৰমিকৰ স্বাৰ্থ, শ্ৰমিকৰ হিতৰ অৰ্থে কাম কৰা, লগতে আমি যিটো ইণ্ডাষ্ট্ৰীত কাম কৰিছোঁ এই ইণ্ডাষ্ট্ৰীৰ ডেভেলপমেণ্টৰ ওপৰত কাম কৰা, আৰু আমি যি ঠাইত বসবাস কৰিছোঁ এই অঞ্চলটোৰ আমাৰ উন্নয়নৰ আমাৰ লগতে গোট খাই আছে। এই তিনিওটা কথা চাবলৈ গ'লে আমাৰ প্ৰথম কথা, যিহেতু ইউনিয়ন হয়, ইউনিয়নৰ কাম হৈছে শ্ৰমিক সুৰক্ষা। শ্ৰমিকৰ সুৰক্ষা আৰু হিতই আমাৰ মূল উদ্দেশ্য। লগতে ইণ্ডাষ্ট্ৰী নাথাকিলে শ্ৰমিকো নাথাকিব, আমাৰ হিতো নহ'ব, আৰু সেইকাৰণে ইণ্ডাষ্ট্ৰীটো আমি ডেভেলপ কৰিব লাগিব। ভাৰতীয় অৰ্থনীতি ব্যৱস্থাৰ কথা আপোনালোকে সকলোৱে গম পাইছে। এই অৰ্থনীতিৰ অৱস্থাটো মোকাবিলা কৰিবলৈ হ'লে ভাৰতীয় তেল নিগমৰ অসম তেল সংমণ্ডলৰ ডিগবৈৰ যিটো অনুষ্ঠান আছে, এই অনুষ্ঠানটোৰ যথেষ্ট ভূমিকা আছে, আৰু এই ভূমিকাত অংশগ্ৰহণ কৰিবলৈ হ'লে AOC লেবাৰ হৈ আমিও নিশ্চয় কৰিব লাগিব। আমি সেইকাৰণে পুনৰ আপোনালোকক অনুৰোধ জনাব বিচাৰিছোঁ, আমি খুব জোৰে ক'ব বিচাৰিছোঁ, আমি শ্ৰমিকৰ হিতে কাম কৰিম আৰু এই ইণ্ডাষ্ট্ৰীটো ডেভেলপ কৰিম। লগতে আমাৰ অসমৰ উন্নয়ন হ'ব, ভাৰতবৰ্ষৰ উন্নয়ন হ'ব।